Friends, good morning. 11টা বাজিলে মই ৰাতিপুৱা গুটিখিনি কাম হৈ গ'ল, ভাত পানীও খোৱা হৈ গ'ল, সব কৰি ললো। কিন্তু আজি ইমান বেছি গৰম, একদম বহুত বেছি ৰ'দ দিছে। কালি অকনমান বৰষুণ দিছিলে কাৰণে আজি এতিয়া লাইনটো নাইকিয়া। ৰাতিটো গোটেই ৰাতি ইনভাৰ্টাৰতে ফেন চলি থাকিলে, ইনভাৰ্টাৰ চেছ কাম নাইকিয়া হৈ গ'ল, চাৰ্জ চেছ হৈ গ'ল। আকৌ ইফালে নাই দামত পানী। এইটো কাৰণে তেতিয়াৰ পৰা কুহিৰ লগতে বিচি বহি এতিয়া ভাবিছোঁ কুহি গা পাটো ধুৱাই লওঁ। আৰু আজি কুহিয়ে চুলি কাটিব যাব লাগিব বজাৰলৈ। তাকে দীক্ষিতানাথ ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি এতিয়া দিনটো গৰমতনো কি কৰি থাকোঁ তাকে দেখাম। কুহিক এতিয়া গাটো ধুৱাই কৰি আজৰি হৈ আহি লওঁ। গা পা ধুৱাই আনিলোঁ এজনী। কি কৈছা? চুলি কাটিব যাম মই। খুচুককে চুলি কাটিব যাবা? কাক লৈ যাবা? মই ভাত পানী বনায়ো কুহিক খুৱাই কৰি ল'লোঁ আৰু এতিয়া যাব লৈছোঁ বৰ পাৰ্লাৰ। আৰু ৰখি আছোঁ দেহা আহিব, সি লৈ যাব। এইফালে কুহি ৰেডি, কুহি পূৰা কাপোৰ কানি পিন্ধি ৰেডি হৈ গ'ল চুলি কাটিবলৈ যাবলৈ। মাস্ক মাৰি ৰেডি বোলা দেহা খোৱা আহি গ'ল। পাৰ্লাৰ পাই গ'লোহি। এইফালে গ'লে পাই যাম বৌ ওচৰ, দেখাই আছোঁ বাৰু। কাৰণ পালোহি এজনী মোৰ বৌ। আমি ৰেডি আছোঁ, কুহি চুলি কাটিম এতিয়া কুহি চুলি কাটা। আগতে কম কান্দে হয়নে? আগতে ইমান কান্দে, ববৈকে চুলি কাটিবই নোৱাৰে। এতিয়া আমাৰ ছোৱালীয়ে নাকান্দেই ন? এতিয়া আমাৰ ছোৱালী ভাল ছোৱালী হৈ গ'ল তাৰমানে। মই দিম নহয় চাফা কৰি। আৰামটো দেখা। ভালকে সোধা মোক কেনেকুৱা লাগিছে। ভাগৰ লাগি গৈছে গ'ল। চুলি কাটি ঘামি জামি কিবা হৈ গ'ল ছোৱালী আমাৰ। ঘামি ভাগৰত মাত নোলোৱা হৈ গ'লগৈ এতিয়া। ঘামচি উঠি কিবা হৈ গৈছে। এতিয়া বজাৰৰ পৰা অহাৰ কাৰণে গা পাটো অকণ ধুই আহোঁগৈ, তাৰপিছত আপোনালোকক লগ পাই আছোঁ। তাৰপৰা অহাৰ পাছতে পূৰা চুলি তুলি চেম্পু কৰি দিলোঁ আৰু তাই ভাগৰ লাগিলে, বেচেৰি শুই দিলে। কালি তেতিয়াৰ পৰা আৰু মই ভিডিঅ' নকৰিলোঁ। আজি এতিয়া যাব লৈছোঁ ঘৰলৈ, তাকে অকণমান আপোনালোকক দেখাওঁ। মনটো বহুত ভাল লাগি আছে, কাৰণ অকস্মাততে হৈছে যদিও মই বহুত দিনৰ মূৰত যাব ওলাইছোঁ। মই এপ্ৰিলতে গৈছিলোঁ, লকডাউনৰ কাৰণে যোৱা নাছিলোঁ। ঘৰলৈ গৈ থাকোঁতে ছাইডতে ইমান ধুনীয়া সেউজীয়া চবফালে গাঁৱলীয়া পৰিৱেশ এটা দেখিলোঁ। ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ ইমান ধুনীয়া পৰিৱেশটো। ঘৰৰ পৰা কালিয়ে পালোঁহি। কালি কাপোৰ কানিখিনিও ধুই দিলোঁ। এতিয়া ভাবিছোঁ এইখিনি সোমোৱাই কৰি লওঁ, সোমোৱাই কৰি আৰু ভিডিঅ'টো মই শেষ কৰোঁ। মই কালিয়ে ঘৰৰ পৰা আহিলোঁ। ঘৰত যাওঁতে অকণমান ভিডিঅ' কৰিছিলোঁ, অকণমান দেখালোঁ বাৰু। কিন্তু ঘৰত মই গৈছিলোঁ শনিবাৰৰ দিনা ভাটিবেলা 5টা মানত, আৰু আহিলোঁ মই সোমবাৰে, মানে কালি সোমবাৰে আহিলোঁ মই 9:30 মানত মই ঘৰ পাই গ'লোহি। ঘৰত থাকিলোঁ ভালকৈ এদিনৰ কাৰণে ইমান ভিডিঅ' নবনালোঁ, কাৰণ ঘৰৰ মানুহখিনিৰ লগতে কথা বতৰা পাতি ইটো সিটো কৰোঁতে টাইমটো শেষেই হৈ গ'লগৈ, ভিডিঅ' কৰা নহ'লে। আৰু যদি নেক্সট টাইম যাওঁ বাৰু ঘৰৰ অকণমান দেখাম বাৰু, কিন্তু এইবাৰ মই ভিডিঅ' নকৰিলোঁ।
এতিয়া ভাবিছোঁ কালি অকণ কৰিলোঁ আজি অকণ কৰিলোঁ এনেকৈ কৰি মোৰ ভিডিঅ'টো মানে এদিনৰ মই হৈ আছে সেইটো কাৰণে ভাবিছোঁ এইটো ভিডিঅ' মই শেষ কৰোঁ শেষ কৰি মই নতুন এটা আকৌ ব্লগ বনাম আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব